গাইছ মানুহ চাক নাই এবাৰ কিমান মানুহ এইফালে এইটো মন্দিৰটো এতিয়া অলপ বহিছোঁ এতিয়া অলপ শান্তি পাইছোঁ মানে দেখিলোঁ মানে বান্দৰ এটা পোহে খুৰাই তো কেতিয়াৰ পৰা বহিছে খুৰা ভাত খাইছে ফাৰ্ষ্ট টাইম নে খালী ভাত খা আৰু নহয় খালী ভাতে হেল্ল' ফেমিলি গুড মৰ্ণিং পুটপাতৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম বাকী আজি ডেইলি ব্লগৰ এইটো 3 নম্বৰটো ভিডিঅ' কালি এটা বাৰ ভিডিঅ' দিয়া নহ'ল অলপ কিয় অসুবিধাৰ কাৰণে বাকী যিকিনো জল্দি ভিডিঅ'বোৰ আনিম আৰু যিমান পাৰি এতিয়া তো চাই থাকিব ভিডিঅ'বোৰ মৰম দিব তাকে আৰু এইফালে ৰাতিপুৱাৰ চাহ আহি গ'ল বিস্কুট চাহ আৰু গাখীৰ দিয়া চাহ খাওঁ মই সেইকাৰণে গাখীৰ দিয়া চাহ এইফালে মা কি কৰিছে ৰাতিপুৱাই ৰুটি বনাই আছো ৰুটি আজি ৰুটি বনাবা নেকি আজি আৰু একবাৰে ভাত বনাম আজি যিহেতু দেওবাৰ সেইকাৰণে ৰুটি বনাই আছে আজি ৰুটিয়ে খাওঁ আৰু গাইছ এইফালে ৰুটি আহি গ'ল আৰু ভাজি আছে ৰুটি তো আজি ৰুটিকে খাওঁ আৰু সদায় কিমান ভাত খাই থাকিম তো ৰাতিপুৱা এতিয়া পেটটো ভৰাই লওঁ গাইছ এতিয়া গাটো ধুই লওঁ মানে এটা মন্দিৰত যাম আমাৰ ইয়াৰে মানে ওচৰত থকা মন্দিৰ আৰু বিখ্যাত মন্দিৰ তাত মানুহবিলাকে আজি সেৱা কৰিব যায় কালি মানুহবিলাকে ফুটাও জ্বলাইছিলে তো আমি যাম বুলি ভাবিছোঁ সেইকাৰণে গাটো ধুই ফুৰাব জল্দি আৰু ধুনীয়াকৈ গা পা ধুই ল'লোঁ আৰু এতিয়া মন্দিৰত যাওঁ সেইফালে মা আছে তো মা যাওঁ দে মন্দিৰত লাহে লাহে যাবা দে অঁ লাহে 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 চলাবি দে গাড়ী এতিয়া যোৱা ধূপ চুপ জ্বলাই দিবা দে আৰু সেৱা চেৱা কৰিবা ভালকৈ আৰু লাহে লাহে আহিবা ইয়াত আজি আমি 3টা যাম সেইফালে অংকুৰ আছে সেইফালে সৰু আছে আৰু মই আছোঁ বাৰু ব'লক এতিয়া তো সৰু আমি ক'ৰ মন্দিৰত যাম আজি এই মোৱামৰীয়া হৰি মন্দিৰত বেয়াকৈ কমেণ্ট নকৰিবলৈ 3টা যোৱাৰ কাৰণে আমাৰ ওচৰতে মন্দিৰটোৰ কাৰণে আমি 3টা গৈছোঁ আৰু এনেই নাযাওঁ বাৰু ক'তো বেলেগত কিন্তু আজি গৈছোঁ ওচৰতে মই বেছি দূৰ নহয় সেইকাৰণে আৰু এইফালে মন্দিৰটোলৈ যাব এখন গেট বনাই দিছে মোৱামৰীয়া হৰি মন্দিৰ তো এনেকৈ আগলৈ যাব লাগিব আগতে মন্দিৰটো আছে তো কালিতো বহুত মানুহ হৈছিল ফুটা জ্বলাই মানে কালি তো আজিও হ'ব মানুহ এইবিলাক ই ৰিক্সাবিলাক চাক গোটেই ৰখাই দিছে ইয়াতে তো মানুহ আজিও হ'ব ভালেখিনি আৰু এইফালে এইবিলাক দোকান চোকান দিছে এটা ধূপ চুপো বেছি আছে আৰু সেইবিলাক কিবা কিবি দোকান দিছে তো আগত সেই মন্দিৰটো এইটো মন্দিৰ তালৈকে যাব লাগিব গাইছ মানুহ চাক নাই এবাৰ কিমান মানুহ এইফালে এইটো মন্দিৰটো বাকী এইফালে ধূপ চুপ জ্বলাই দি আছে তো মানুহ চাক কিমান মানুহ বাপ আৰু ইয়াতে সেই ধূপ চাকিখিনি জ্বলাই দিলোঁ ইয়াতে কালি মানুহবিলাকে ফুটা জ্বলাইছিল আজিও মস্ত দীঘল লাইন একে ধূপ জ্বলাব চাকি জ্বলাব ফুটা ল'ব পাৰিমনে ইমান মানুহ দেখোন বা এতিয়া ফুটা ল'ব মেইন মন্দিৰত সোমাব আহিছোঁ তো মানুহ চাক গোটেই তো গেটখন মানে বন্ধ কৰি দিয়ে ইমান মানুহ হৈ যায় তো এতিয়া মানুহ একদম জমা লাগি আছে এনেকৈ সোমাব লাগিব গাইছ সেৱাটো কাঢ়ি এতিয়া অলপ বহিছোঁ এতিয়া অলপ শান্তি পাইছোঁ মানে কি মানুহ তাতে সেৱা কৰিব গৈছোঁ ঠেলি লৈ গৈছে মানে তাতে টিলিঙা এটা আছিল তাতে খুন্দা মাৰি দিলোঁ মাথাটো দুখ পালোঁ বাপ এতিয়া অলপ শান্তি পাইছোঁ ইয়াতে বহি কিবা দিছোঁ বেয়া ভোক লাগছে ক'ত চিনাকি মানুহ আছে যদি খাৱা খাৱা কিবা যোগাৰ কৰ ক'ৰবাত চিনাকি মানুহ যদি মিলেচোন ক'ত ভোক লাগছে বেয়া ঘৰত একো খাই নাই তাৰপৰা ব্লগাৰ শুনাই মিলেচোন কিবা যদি গাইছ সিহঁতৰ বোলে ভোক লাগছি মই এতিয়া এটা বোলে চিনাকি মানুহ বিচাৰি দিবালে ভাত খাব মোৰনো গাইছ ক'ত ইমান চিনাকি মানুহ আছে মই যে এটা মানুহ বিচাৰি দিম মই ক'লো ঘৰত যে ভাত খাওঁ নাই ঘৰত ভাত নাখায় এটাই খাব নৌৰে গাইছোঁ মানে সৰুৰে বাদ দি এতিয়া ধুনীয়া ধুনীয়া ছোৱালী এটা চাব ছোৱালী বল বল গাইছ ছোৱালী চাইছে তোৰ বয়স হৈছে ছোৱালী চা অঁ হা ছোৱালী চাওঁ বেলেগ আৰু অঁ ইয়াৰ কথা বেলেগ অংকুৰৰ কথা মোৰ কথাও বেলেগ তোৰ বয়স হৈছে মই কৈছোঁ মেট্ৰিক পাছ কৰ হা তাকে মেট্ৰিকটো পাছ কৰ নাই হা মেট্ৰিক পাছ কৰি বিয়া কৰি দিয়ে আৰু ছোৱালী চাই গাইছি তাতে আকৌ সেই কোণাত যায় ছোৱালী চাই কুত্তা আৰু এইফালে যাই থাকোঁতে এটা বেলেগ বস্তু দেখিলোঁ মানে বান্দৰ এটা পোহে খুৰাই তো কেতিয়াৰ পৰা বহিছে খুৰা 1 বছৰে হ'ল আৰু 1 বছৰ হ'ল বান্দৰটো কিমান বছৰ হ'ল মাজতে 1 বছৰ 3 মাহ হ'ল 1 বছৰ 3 মাহ এইটো বান্দৰটো চাক তো এইটো আৰু কি খায় খাই আপেল খাই আঙুৰ খাই ফল মূলবিলাক খায় আৰু আৰু লগত লৈ ফুৰে নেকি লগতে শুই থাকে আৰু ঘৰে আহি পালোঁ গাইছ বাকী এতিয়া বিৰাট ভোক লাগিছে ভাত চাত খাওঁ এইফালে মা ভাত চাত বনাই আছে চাগে তো মা ভাত চাত হ'লনে আজি কি বনাইছা এতিয়া আজি অলপ মাংস বনাই দিলোঁ আৰু দেওবাৰ কাৰণে হয় নেকি আৰু এতিয়া ভাত খাওঁ তাম ভোক লাগিছে আজি সৰু আমাৰ তাত ভাত খাইছে ফাৰ্ষ্ট টাইম নে ফাৰ্ষ্ট টাইম খালী ভাত খা আৰু নহয় খালী ভাত খালী ভাতে এইফালে আনিব বৈছে মা আছে হ'ব দে একো নহয় নে সৰু যি খাইছোঁ আমি গোটেইকেইটা মিলি একেলগে খাওঁ আৰু ইফালে আজি আকৌ মাথা চাথাটো দুখ পাইছা এই অকণমান এনেই ওখ মানুহ লাগিছে টিলিঙাত টিলিঙাত লাগি গৈছে নে যি মানুহ ঠেলছি মানে ঠেলোতে লাগি গ'ল টিলিঙাতো দেখা পোৱা নাই ওপৰৰ মই আকৌ ওখ নাত হেৰি আছিল মানুহবিলাক ঠেলছি তাতে ইমান টিলিঙাটো ইমান তলত আছিল নে অঁ বেছি অলপ চাপৰ্ট আছিল লাগি গ'ল এই একো নাই অকণমান দুখ পাইছোঁ এইখিনিতে তো এই অলপ মলম দি দিছোঁ ঠিক হৈ যাব একো নাই আৰু গাইছ আজি মোৰ দিনটো পূৰা ব্যস্ততাৰে গৈছে এতিয়া চিলিণ্ডাৰ ধৰিব যাব লাগে সেইফালে গৌৰৱকো লৈ আহিছোঁ তো চিলিণ্ডাৰটো ধৰি আহোঁ গাড়ী আহিছে তো যাওঁতে লাগে আৰু লৈ ল'লোঁ ধুনীয়াকৈ চিলিণ্ডাৰ বাকী আমাৰ স্কুটিখনে মানে এইখিনিতে নধৰে সেইকাৰণে চিটতে ল'ব লগা হয় সেইকাৰণে গৌৰৱকো লৈ আহিছোঁ বাকীটা যাওঁ হৈ গ'ল চিলিণ্ডাৰ ধৰা
বাকী আজি ভিডিঅ'টো এটেণ্ড কৰোঁ তো ভিডিঅ'টো চাই কেনে বেলেগ কমেণ্ট কৰি জনাব আৰু চেনেলটো নতুনকৈ আজি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজি এইটো আছিল ভিডিঅ' তো তেতিয়াহ'লে বাই বাই টাটা জয় হিন্দ তেনেকৈ ডেইলি ব্লগবোৰ চাই থাকিব